मजा आया। আগত কোন আছিলে এইটো গাঁৱলীয়া ল'ৰা এইটো গেলা এইটো এক নম্বৰ হিজিয়া বে দিছো কি নিজৰ ফেচ নোলায় খালি বেকগ্ৰাউণ্ডৰ কথা কথা আৰে কি মেখেলা পিন্ধি থাক নেকি সুট মাৰ समझ रहे हो ना মই গাঁৱলীয়া ল'ৰাটো এটা কথা কৈছো আমাক আমি বান্দৰ বুলি কৈছো अच्छा हमको सिखा रिया है। কোনটো চকলত কেলা আমি বান্দৰ হলো বে বাপেৰে বান্দৰ সুট মাৰে मत कीजिए यार दिल से लगता है भाई কথা কয় বান্দৰ আমি গছৰ ওপৰত উঠি কেলা লিং লিং লাংলা কৈছো নেকি ক বোলে তিতা কৰবাৰ দেখিছো বোলে তব ডাক বান্দৰ বুলি কলি যে मेरे पास कोई अल्फाज नहीं है मुझे माफ कर दे आप लोग सारे मुझे छुट्टी दे दे ভিডিঅ'টো এক্টিং কৰিছো আৰু এক্টিঙৰ মানুহে যি চিন কৰিব পাৰে ৰেপ চিনো থাকে এক্টিঙত তো কি ৰেপ কৰিলে বুলি কি সি এইটো ৰেপিছ হৈ যাব নেকি ये बड़ी अच्छी बात कही आप সানগ্লাছ ষ্টাইলত পিন্ধিব গৈ কেনে একেবাৰে সানগ্লাছ আহি পাইছে নাকৰ আগফালে মানে একেবাৰে উঠাই পাইছে কেলা মেখেলা পিন্ধি থাকে সুট মাৰ তোক মই এটা চ্যালেঞ্জ দিছো হা तुमसे ना हो पाएगा हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है গাঁৱলীয়া ল'ৰা লগ ষ্টক দে তাৰ এইটোৱে চ্যালেঞ্জ মানে কি যদি তই পুৰুষ হয় ये फंस गया মতা হয় যদি তই সঠিককে তই নেক্সট ভিডিঅ'ত তই নিজৰ ফেচ উলিয়াই अच्छा हमको सिखा रिया है। ৰচুতকৈ কেলা মই সৰু বে মোক চম্ভালি কৰি থাকিবি আৰু এটা কথা কৈছ মোবিল ডাউন মই কি ৰাতি এইটো মাৰি থাকো मजा आया और मैं ये जो मजा है নেকি মোৰ মোবিল যাবলৈ তই কেলা এইখিনি কথা ক'বলৈ তোৰ এইটো মানসিকতা ক'ৰ পৰা আহিল বে কেলা তই জেনেৰেল দিছো